নমস্কাৰ, সকলোকে পুৱাৰ সম্ভাষণ জনালোঁ। আজি ৰাতিপুৱাই ধোচা বনাম বুলি ভাবিছোঁ। যিহেতু সদায় ৰুটি খাব মন নাযায়, সেইকাৰণে এইখিনি চুজি একদম মিহিকৈ মিক্সিত শুকানে মাৰি লৈছোঁ। আৰু ইয়াতে মই অলপমান চেনি দিছোঁ আৰু অকণমান নিমখ দিছোঁ। এইখিনি মই এতিয়া একদম নৰ্মেল পানীত সানি লৈছোঁ। এতিয়া এইখন টেৱা গৰম কৰি থৈছোঁ। ইয়াতে মই 1 চামুচকৈ দি দিছোঁ। আৰু বস্তুটো যিমান পাতল হয় সিমান ভাল। ডাঠ হ'লে খাবলৈ বেয়া লাগে। ইয়াতে কিছুমানে গাখীৰো দিব পাৰে, গাখীৰ দিলেও ভাল লাগে। ৰাতিপুৱা যিহেতু গাখীৰ নাই, গতিকে মই পানী মিক্স কৰিয়ে বনাইছোঁ। আৰু ঢাকনখন অকণমান সময় কাৰণে মাৰি দিব লাগে, তেতিয়া সোনকালে হয়। ইয়াত মই একেবাৰে তেল ব্যৱহাৰ কৰা নাই, গতিকে খুব সাৱধানে পিঠাটো উঠাব লাগে, নহ'লে ভাঙি যাব পাৰে। ইয়াত তেল দিবই নালাগে অকণো। এইটো দেখিছেনে, খুব সোনকালে হৈ গ'ল। কেতিয়াবা চুজিটো শুকাই পেলাই অকণমান থুপথুপীয়া হয়, তেতিয়া আকৌ অকণমান গাখীৰ বা পানী মিক্স কৰি ল'ব লাগে। তেতিয়া অকণমান পাতল হয় আৰু পিঠাটো বনাবলৈও ভাল হয়। মই ইয়াতো অকণমান পানী মিক্স কৰি লৈছোঁ। যিমান পাৰে সিমান পাতল কৰিব লাগে। পিঠাটো খাবলৈ খুব ধুনীয়া লাগে, এবাৰ বনাই চাব পাৰে সকলোৱে। এনেকৈ খুব কম সময়তে বহুতকেইটা পিঠা উঠাব পাৰে। আমাৰ ধুনীয়াকৈ উঠি গৈছে, তেল নিদিয়াকৈ। এনেকৈ লুটিয়াইও দিব পাৰে, মাজে মাজে লুটিয়াই দিলেও ভাল লাগে। বহুতকেইটা পিঠা হৈছে। আৰু ইয়াৰ লগত খাবলৈ মই এটা চাটনি বনাইছোঁ। বিলাহী টকো বনাব পাৰে, আমি বিলাহী টকো অকণ বনাইছোঁ। কিছুমানে নাৰিকল দিও চাটনি বনাই ল'ব পাৰে। আৰু এইখিনি মই বাদাম পিচি লৈছোঁ। বাদামখিনি মিক্সিত ধুনীয়াকৈ পিচি লৈছোঁ। আৰু ইয়াতে অকণমান মিঠাতেল দিছোঁ আৰু অকণমান তেলত নিমখ দিছোঁ। আৰু ইয়াতে মই অকণমান কালজিৰা দি দিম তেলতে। এতিয়া খুব ধুনীয়া লাগে খাই, চেণ্টটো খুব ধুনীয়া হয়। এইখিনি এতিয়া মই এয়া বাদামৰ পেষ্টখিনিতে ঢালি দিছোঁ। এয়া দেখিছেনে কি ধুনীয়া লাগিছে। খুব ধুনীয়া চেণ্ট এটা আহিছে। আমাৰ খোৱাৰ কাৰণে ৰেডি হৈ গ'ল। ইয়াৰ লগত বিলাহী টকো খাব পাৰে, বাদামৰ চাটনিও খাব পাৰে। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে।